যিমান পাৰা মুখস্থ মাৰবাই লাগিব পিছত জাষ্ট একেলগে মেট্ৰিক পৰীক্ষাৰ লগি তোমাক যিখিনি কৰবা দে যিখিনি লাগে আমাক বা পৰীক্ষাত সেইখিনি ভালকৈ কৰিব লাগিব শুনছা তাৰে পিছত যিবিলাক লাইন আছে সেইবিলাক তোমাৰ নিজৰ চইচ য'ত যা তোমালোকৰ চইচ এইবিলাক শুনছা কিন্তু ইয়ালৈকে তোমালোকৰ চইচ নচলে মেট্ৰিক পৰীক্ষালৈকে তোমালোকৰ চইচ নচলে চিলেবাছে যি ক'ব তোমালোকক সেই তোমালোকে কৰিব লাগিব তাৰে বেলেগ উপায় আছে নেকি বোলে মই গণিতটো টান পাওঁ গণিত মোক নালাগে পাৰবি কৰবা নোৱাৰা কিন্তু ইয়াৰ পিছত পাৰবি ইয়াৰ পিছত পাৰবি নালাগে নাই ল'ব নালাগে পঢ়বা নালাগে নপঢ়ো মই এইটো বেলেগ পঢ়িম অসমীয়া মোৰ ইচ্ছা নাই পঢ়বা কিয় পঢ়বা লাগে নালাগে পঢ়বা হয় না সমাজ বিজ্ঞান পঢ়বাৰ ইচ্ছা নাই নালাগে যি পঢ়বাৰ ইচ্ছা সেয়ে পঢ় ইয়াৰে পিছত যি ইচ্ছা আছে যিটোতে ভাল পা যি মন যায় সেইটোৱেই পঢ় কিন্তু ইয়ালৈকে তোমালোকৰ ইচ্ছা নচলে মেট্ৰিকলৈকে নচলে মেট্ৰিকক লগি চিলেবাছে যি ক'ব সেয়ে কৰিব লাগিব পৰীক্ষাত যি আহিব সেয়ে কৰিব লাগিব সেইকাৰণে এতিয়া যিহেতু আমাৰ উপায়ে নাই আকৌ হয়নে নহয় সেইকাৰণে ভালকৈ পঢ়াই ভাল যিখিনি কৰিব পাৰিছে সেইখিনি কৰাই ভাল যিহেতু মোক এইটো লাগে নালাগে নেকি এইটো তেনেকৈ কি নহ'বতো লাগেই এটোত গেলিহে মই এইফালে যাব পাৰিম সেইকাৰণে মোক যেনেকৈ কি নহওক এইটো লাগবই তুমি মোক যি কৰবা দে মই সেয়ে পঢ়িম এটোৰ কাৰণে শুনছা বাহিৰা ঠাণ্ডা কমেই দিন কি কথা আছে মোবাইল চাব নালাগে নাচাওঁ হয় নহয় দিনটোততো ঘৰে 24 ঘণ্টাইতো নালাগে পঢ়বা নালাগে 1 ঘণ্টা চাম কি কথা আছে বেয়া লাগিব দুখ লাগিব বহুত দুখ লাগে দেই বহুত দুখ লাগে ইমান এলা হুলা দুখ নহয় বহুত দুখ লাগে যেতিয়া গোটেই ৰিজাল্ট পাব দুখ লাগে বেছি ডাঙৰ পৰীক্ষা গেলৰো খবৰ নলয় মানুহ যিটো এটা খবৰ লয় UPSC APSC যিমান ডাঙৰ কিমান ডাঙৰ পৰীক্ষাবিলাক চবে গম পায় নেকি নাপায়েই কিন্তু এটোৰ কথা চবেই গম পায় কিন্তু এইটো ফাৰ্ষ্ট ষ্টেপ হয় ফাৰ্ষ্ট পৰীক্ষাটো ইয়াৰ পিছত যিমান পৰীক্ষা আহিব চব এটোতকৈ ডাঙৰ পৰীক্ষা সেইবিলাকৰ কথা কিন্তু কায়ো নুসুধে একদম যিটো লৱেষ্ট পৰীক্ষা সৰু পৰীক্ষা সেইটোৰ কথা তোমাক সুধিব কাৰণ মেইন বেৰাখন এইখনে হয় নে নহয় মেইন ৱালখন এইখনে নহয় এইখন পাৰ কৰি লৈ যাব পাৰিবি ইফালে অঁ তো যেনেকৈ কি নহওক এখন পাৰ কৰ ভাল পাৰ্চেণ্ট লৈ ক ভাল ডাঙৰ কলেজত যাব পাৰিবি তাৰ পৰা অপৰচুনিটি বেলেগ বেলেগ আহে ডাঙৰ অপৰচুনিটি পায় গতিকে যেনেকৈ কি নহওক এতিয়া কমচে কম বাহিৰা ধান্দাবিলাক কমাই দিবা বাহিৰা নালাগে আৰু কি কথা আছে কাৰোবাক সুধিলি বুলি নকবি 24 ঘণ্টা মই 20 ঘণ্টা মই পঢ়ি আছোঁ নকবি এনেকৈ মাৰি পেলাব 20 ঘণ্টা পঢ়ি আছে পাগলা বুলি ক'ব নকবি ক'লি হ'লে মই নপঢ়োৱে ইচ্ছাই নাই পঢ়বা চলাম দে ঠেলা চালা মেট্ৰিক বেয়া কৰি কাৰণে কি কথা আছে সেনেকৈ কৈ মানুহ এতিয়া মানুহে যেতিয়া ৰিজাল্ট পাব কিছু পঢ়াই নাছিল কিমান পাৰ্চেণ্ট কেনেকৈ আহিলা হয়নে কিছুমান মানুহে তোমাক নেগলেক্ট কৰিবৰ কাৰণেই ফোন কৰে দেই মেট্ৰিকৰ দিনা তোমাক ইনচাল্ট দিবৰ কাৰণেই ফোন কৰে যাই বেয়া পায় ৰিজাল্ট কেনেকুৱা কি কবি তেতিয়া বেয়া হ'ল ভাল লাগিব সিফালে বেয়া হ'ল বেয়া লাগিল শুনি কিনে কিন্তু ভাল লাগি আছে দেই মনটোত ভাল লাগি আছে কাৰণ হেৰচলটো পাছ কৰিছে হেৰচলটো ভাল হৈছে তেতিয়া তোমাক যিমানে লগ ক'ব সিমান বাৰে হেৰচলটোৰ কথা ক'ব আমাৰ চলটো ইমান পাইছিল আৰু তোমাতকৈতো তোমাৰ আম্মা আব্বা বেছি ক'ব মানুহটো বেছি ক'ব আছে সেনেকুৱা মানুহ কিন্তু যেতিয়া ফোন কৰাৰ লগে লগে তুমি ক'বা 90% তোৰ ৰবা তোৰ তিতান ক'বা দিবি তিতান কেনে লাগিব ভাল লাগিব না নাই তই বেয়া পায় তুই সুধে তোমাক কিমান পাৰ্চেণ্ট বা তোমাৰ দেউতাকে সুধিলা কিমান পাৰ্চেণ্ট দেউতাই ক'ব নোৱাৰিব 97%। আপোনালোকৰ ল'ৰাটো কেনেকুৱা আমাৰ বেয়া হৈছে ইমান ভাল হয় সেনেকৈ ক'ব কি ক'ব আৰু যদি তুমি কম পাৰ্চেণ্ট পাওঁ বুলি ক'বা বেয়া বুলি কওঁ তেতিয়া কিন্তু ডাঙৰকৈ ক'ব মই কৈয়ে আছিলোঁ আপোনালোকৰ ল'ৰাটো ভাল নহয় ছোৱালীটো ভাল নহয় সেনেকৈ ক'ব নক'ব সেইবিলাক কথা শুনা কিয়া ভাল লাগিব নেকি এইবিলাক কথা শুনি কেনে তোমাক বাৰু তোমাক যিমানে কি নকওক মোক যিমানে কি নকওঁ মানুহ মই সহ্য কৰিম কিন্তু মোক একালে নকয় না মোক একালে ক'ব নেকি কাক ক'ব লগতে মা দেউতাক ক'ব
তো কৈ আছোঁ মোক যিমান কি গালি নাপাৰা কিয়া মাৰ এটাক ধৰি কেনে গালি নাপাৰবি হয় না বেছি দুখ লাগে তেতিয়া মোক মাৰি হ'লেও ক'ব লগা নাই কিন্তু মাৰ দেউতাক বোলো ধৰি যদি পৰা বেছি বেয়া লাগে তাতকৈ বেছি দুখ লাগে কিন্তু মানুহ ক'বই সেই কোৱা চান্সটো মানুহ নিদিলেও আৰু এতিয়াই সময় আছে এতিয়া যদি বুজি নাপা পিছত নাই আৰু সময় বুজিছা গতিকে অপ্ৰিয় হ'লেও সত্য ৰাত্তা মাৰবাই লাগিব মুখস্থ কৰবাই লাগিব পঢ়বাই লাগিব হ'ব এই 3 বছৰ